क'क्राझाराव भारतीय जनता युवा मोर्चानि गोनांथार आफादारि जथुम बीजेपीनि लाइमोन गांखं आफादाव जयेन जाफैदों सा 50नि बांसिन लाइमोनफोरा। क'क्राझारनि फ्लाइअभारनि साखाथियाव थानाय क'क्राझार जिल्ला बीजेपीनि गाहाय मावखुलियाव दिनै भारतीय जनता युवा मोर्चानि मोनसे गोनांथार आफादारि जथुम खुंनाय जादों। क'क्राझार जिल्ला भारतीय जनता युवा मोर्चानि बानजायनायाव खुंनाय बे गोनांथार आफादारि जथुमाव फैबाय थानाय समाव क'क्राझार जिल्ला भारतीय जनता युवा मोर्चाखौ गोख्रों खालामनाय आरो फैबाय थानाय बिसायख'थिफोराव बीजेपीखौ देरहासार खालामनांगौनि थाखाय खामानि मावनांगौनि सायाव गुवारै सावरायलायनाय जायो। लोगोसे दिनैनि बे जथुमनि गेजेरजों बीजेपी राजखान्थि दोलोआव थानानै खामानि मावनो गोसो जानाय सा 50नि बांसिन लाइमोनफोरा बीजेपीआव जयेन जाफैयो। दिनैनि बे भारतीय जनता युवा मोर्चानि गोनांथार जथुमाव गाहाय आलासि महरै बाहागो लायो आसाम रायजो भारतीय युवा मोर्चानि आफादगिरि राकेश दास बिथाङा। रायजोआव बीजेपी युवा मोर्चानि मावगासिनो थानाय खामानि आरो फैबाय थानाय समफोराव मावनो गोनां खामानिफोरनि सायाव सुबुरुन होलाङो। दिनैनि हाबाफारिनि लोब्बायै साबा बेंगुरा सुबुंफोरनो क'क्राझार जिल्ला बीजेपी मोर्चानिफ्राय हुइल चेयार राननानै होयो। क'क्राझार जिल्ला भारतीय युवा मोर्चानि आफादगिरि खनसाय ब्रह्मनि आफाद सामलायनाय दिनैनि बे हाबाफारियावनो बीटीसीनि मावफुं सोद्रोमा अरुप कुमार दे, एमसीएलए रेवरेवा नार्जिहारि आरो क'क्राझार जिल्ला बीजेपीनि दैदेनगिरि कबिता बसुमतारीजों लोगोसे बीजेपीनि दैदेनगिरि आरो मावथिफोराबो बाहागो लायो। प्रथम कथाটো मैं युवा मोर्चार सभापति होवार पिছত क'क्राझार जिल्लात आमी साংগঠনিকভাৱে उपस्थित হোৱা নাছিলো। তো আজি প্ৰথমবাৰৰ কাৰণে युवा मोर्चा सभापতিৰ পিছত আহিছো দুবাৰমান, কিন্তু বিশেষভাৱে আমি কাৰ্যকৰ্তাখিনিৰ লগত এক মত বিনিময় তথা আগন্তুক সময়ত যুৱ মোৰ্চাৰ যিখিনি কাৰ্যকলাপ থাকিব সাংগঠনিকভাৱে সেইখিনি বুজ লোৱা আৰু মণ্ডল পৰ্যায়ৰ মণ্ডল সভাপতি, মণ্ডল সাধাৰণ সম্পাদক বা জিলাৰ বিষয়ববীয়াখিনিৰ লগত কথা পতাৰ কাৰণে আজি দিনজোৰা কাৰ্যসূচী লৈ পেলাই কোকৰাঝাৰ জিলাত উপস্থিত আছিলো। আৰু ইয়াত কোকৰাঝাৰ জিলা অন্তৰ্গত আটাইকেইটা মণ্ডলৰ পৰাও ইয়াত বিভিন্ন ধৰণৰ কাৰ্যকৰ্তা উপস্থিত আছিল। আৰু এই বিশেষ সাংগঠনিক সভাতে প্ৰায় আমাৰ 50তকৈ অধিক নতুন যি যুৱ বন্ধু আছে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আদৰ্শিত হৈ পেলাই যুৱ মোৰ্চাত যোগদান কৰিছে। তাৰ লগে লগে আমাৰ যুৱ মোৰ্চা কোকৰাঝাৰ জিলাৰ তৰফৰ পৰা ইয়াত এক বিশেষ কাৰ্যসূচী হুইল চেয়াৰ ডিষ্ট্ৰিবিউশ্যন, মানে বিশেষভাৱে সক্ষম ব্যক্তি কেইজনমানক হুইল চেয়াৰ ডিষ্ট্ৰিবিউশ্যন কাৰ্যক্ৰম ৰাখিছিল আৰু সেই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিলোঁ। মই ভাবোঁ যে যিহেতু আগন্তুক সময়ত বিটিআৰ নিৰ্বাচন আহি আছে, তো বিটিআৰ নিৰ্বাচন যাতে যুৱ মোৰ্চা আৰু অধিক শক্তিশালী কৰিব পাৰোঁ, সেই ক্ষেত্ৰত আজি আমি ভাৰতীয় জনতা যুৱ মোৰ্চা কোকৰাঝাৰ জিলা বিশেষভাৱে বহি পেলাই আমি সাংগঠনিকভাৱে ইয়াত আলোচনা কৰিছোঁ। যুৱ মোৰ্চা হিচাপে ছ'চাইটিৰ কাৰণে কেনেকৈ চাওক, বৰ্তমান পৰ্যায়ত যিটো আছে ৰাজনৈতিক প্ৰেক্ষাপটত আপোনাৰ যুৱ সমাজৰ আটাইতকৈ বেছি ভূমিকা থাকে ৰাজনৈতিকভাৱে। চ' সেই ক্ষেত্ৰত আমাৰ যিহেতু ভাৰতীয় জনতা যুৱ মোৰ্চা হিচাপে আমাৰ লক্ষ্য এইটো থাকিব যে আগন্তুক পৰ্যায়ত যে সকলো প্ৰজন্মক বা সকলো প্ৰকাৰৰ যুৱ প্ৰজন্মক যাতে আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আদৰ্শিত কৰিব পাৰোঁ বা আকৰ্ষিত কৰিব পাৰোঁ, আৰু ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শৰ লগত যাতে সকলোকে সংলগ্ন কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ প্ৰয়াস থাকিব। আৰু যিহেতু নিৰ্বাচন সমাগত, তো সেই নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আমি প্ৰত্যেকটো মণ্ডল বুথ পৰ্যায়লৈকে যাতে আমি যুৱ মোৰ্চা শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম। বৰ্তমান ষ্ট্ৰেংথটো কেনেকৈ আজিৰ দিনত বিটিআৰত যদি চাওঁ, বিশেষকৈ কোকৰাঝাৰ জিলাত যদি আমি চাওঁ, আজি সাংগঠনিক বৈঠকখনতে আজি আমি যি ধৰণে কাৰ্যকৰ্তাসকলক সঁহাৰি দেখিছোঁ আৰু সকলোৰে মনতে যিটো উৎসাহ দেখিছোঁ, আৰু বৰ্তমান সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰে যুৱ সমাজক কেন্দ্ৰ কৰি পেলাই বিভিন্ন ধৰণৰ আঁচনিবিলাক লৈ আছে, আত্মনিৰ্ভৰ অসমেই হওক, নিযুত মাইনাই হওক, তো মই ভাবোঁ যে যুৱ সমাজ এতিয়া ৰাজনৈতিকভাৱে ভাৰতীয় জনতা পাৰ্টিৰ লগত কাম কৰিবৰ কাৰণে আগ্ৰহী। আৰু কোকৰাঝাৰ জিলাত আজিৰ প্ৰেক্ষাপটত যদি চাওঁ, ভাৰতীয় জনতা যুৱ মোৰ্চা আটাইতকৈ যুৱ সংগঠন হিচাপে আটাইতকৈ শক্তিশালী।